ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ যেহেতু সংবাদ মেলত যোৱাকালি ডক্টৰ ৰনিছ পেগুৱে জনাইছে যেন আৰু কিছু সময় লাগিব অৰ্থাৎ এইচএছৰ ৰিজাল্ট ঘোষণা কৰাৰ বাবে ফলাফল ঘোষণা কৰাৰ বাবে গতিকে আজি ফাইনেলি ডিক্লেয়াৰ কৰিছে যেন 5 তাৰিখ অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল তোমালোকক এই ভিডিঅ'টোত প্ৰমাণ সহকাৰে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া তোমালোকে স্ক্ৰীনত দেখিব পাৰিছা যেন 5 জুন অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল ইয়াত তোমালোকে ভালকৈ দেখিলে চাবা যেন ইয়াত 5 জুন অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল তোমালোকে অতি গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চোৱা আগলৈকে চাই থাকা ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ জনাবলৈ মই তোমালোকক চেষ্টা কৰিছোঁ যেন অহাকালি হৈছে 5 তাৰিখ আৰু 5 তাৰিখত ঘোষণা কৰাৰ খুবেই সম্ভাৱনা আছে এইচএছৰ ফলাফল গতিকে এটা ফিক্সড ডেট জাৰি কৰিছে গুগলত তোমালোকে চাব পাৰিছা ইতিমধ্যে যেন 5 তাৰিখত 5 জুনত দিয়া হ'ব তোমালোকৰ ফলাফল এই সন্দৰ্ভত কিছুদিন আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে তোমালোকক সেই ভিডিঅ'টো অকণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব গতিকে স্কুলত আহিবও নালাগে মোবাইল এপতে ৰিজাল্ট চাব পাৰিব শিক্ষা ব্যৱস্থাৰ সংশোধনী বা যিটো আমি এটা সংস্কাৰৰ কামত লাগি আছোঁ সেই সংস্কাৰৰে ই এক উদ্দেশ্য আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ ইমান হাইপ হোৱাটো ভাল নহয় কাৰণ যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায় সেইকাৰণে ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত্ৰ